হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। সুপ্ৰভাত। আজি এটা জেগালৈ ওলাইছোঁ। জেগালৈ মানে কি, আজি বাইকখন ডেলিভাৰী লৈ আছোঁ আৰু থাম্বনেইল দেখি কিনে গম পাইছে চাগে, বহুত দিনৰ পিছত ভিডিঅ' দি আছোঁ। তো বাইকখন এখন বাইক লৈ আছোঁ, ড্ৰিম বাইক। তো গতিকে সকলো ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া গৈ আছোঁ গুৱাহাটীৰ পৰা লৈ আছোঁ ডেলিভাৰী, গুৱাহাটী বিগুঙৰ পৰা লৈ আছোঁ। তো লাষ্টলৈকে চাই থাকিলে গম পাব কি বাইক লৈ আছোঁ। ধুনীয়া এখন বাইক লৈ আছোঁ, মোৰ ড্ৰিম বাইক হয়। তো ভিডিঅ'টো শেষলৈকে চাওক। যাম আহোঁতে বেলেগ এজনে চলাব, ঋতু চলাব, কিন্তু ওলাইছে নতুন বাইক, নতুন জেকেট, নতুন জোতা। জোতাযোৰ কোনে দিছিলে? নাজানো। ফাইনেলি পাই গ'লোঁ আহি হণ্ডা বিগ উইং। যাদৱ অলৰেডি ৰৈ আছে ইয়াতে। এইটো হৈছে হণ্ডা বিগ উইং। এইফালে ড্ৰিম বাইক ডেলিভাৰী লৈ আহিছোঁ। কেনেকুৱা লাগিছে? বঢ়িয়া। ডেলিভাৰী লৈ আছোঁ বাইকখন। ডেলিভাৰী লৈ আছোঁ। অলৰেডি যাদৱে গোটেইখিনি কৰি আছে মোতকৈ আগত আহি। নতুনকৈ আহিলে পোনপ্ৰথমে সকলোকে ধন্যবাদ। মোৰ নিমন্ত্ৰণ মানে ৰক্ষা কৰি মোৰ পেমেণ্টটো মই ইয়াকে দিব লাগিব কৰা হয় আৰু নিমন্ত্ৰণ ৰক্ষা কৰাটো আৰু ৰাইডিং কমিউনিটিত মই জইন কৰি কিনে ৰাইড কৰি কিনে মই বন্ধু পাইছোঁ, ভাইটি পাইছোঁ, দাদা পাইছোঁ, সকলোকে মৰম পাইছোঁ। বৰ ভাল লাগিছে। সকলোৱে যাতে মই এইটো এটা সপোন পূৰাব পাৰিছোঁ। মই ড্ৰিম বাইক এখন লৈ আছোঁ। সৰু হ'ব পাৰে, কিন্তু ড্ৰিম বাইক এখন মোৰ ড্ৰিম বাইক আছিলে, ড্ৰিম বাইক লৈ আছোঁ। তো আশা কৰিম মই ইয়াত অহা সকলো ৰাইডাৰ্ছে মানে নিজৰ নিজৰ সপোনৰ বাইকটো লওক, চবেই উন্নতি কৰক আৰু ছেফ ৰাইড কৰক। তাৰে আশা কৰিলেও সকলোকে ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়টো ধন্যবাদ জনাইছোঁ হণ্ডা বিগুঙক, যিয়ে অতি সোনকালে মানে বাইকখন ডেলিভাৰ কৰাৰ কাৰণে আনি দিলে, তাৰ বাবে ধন্যবাদ। আৰু মোৰ ৱাইফকো ধন্যবাদ। তাই বহুতখিনি মোক হেল্প কৰে আৰু মানে সহযোগ দিয়ে। ইকনমিকেলি হেল্প কৰিছে মোক বহুত, তাৰ বাবে ধন্যবাদ। আৰু সকলোকে ধন্যবাদ। এতিয়া কেক কাটিং কৰিব গৈ আছোঁ। শেষত আৰু এটা কথা কওঁ, ওলাই আছে এটা কথা। সকলো ৰাইডাৰ্ছক পাই কিনে মই ৰাইড কৰি কিনে বহুতখিনি এক্সপিৰিয়েঞ্চ পাইছোঁ। ময়ূৰতে হওক, বন্ধু নামে পাহৰি ধন্যবাদ জনাই কেক কাটিব পাৰিছোঁ।
তেল ভৰাওঁ এতিয়া যাওঁ অন আছে গমেই পোৱা নাই মই এতিয়া ফ্ৰী ৰাস্তা অলপ চলাই দিম আৰু ৰিভিউটো পাছত দিম বাৰু চলাই কিনে বহুত ভাল লাগিছে ড্ৰিম বাইক হয় এইটো ড্ৰিম আছিলে বহুত ৰিফাইন চাউণ্ডটো বহুত ধুনীয়া লাগি আছে হাইটিংটো অলপ ফিল হৈ আছে হৰ্ণটো বজাবৰ কাৰণে হৰ্ণৰ প্লেচমেণ্টটো বেলেগত আছে আমাৰ এক্সপাল্ছত যেনেকুৱা আছে তেনেকুৱা নহয় কৰ্ণাৰিংটো ধুনীয়া কনফিডেঞ্চ আছে মই ল'লোঁ NX 500 Honda NX 500